ছাত্ৰ ছাত্ৰীসকল যদিহে তুমি ক্লাছ 11ত পঢ়ি আছা নতুবা 12ত পঢ়ি আছা এই কেইটাটো কেমিষ্ট্ৰিত লাগিবই লাগিব বলা 11 বা 12ৰ ষ্টুডেণ্টৰ কাৰণে কেইটামান সাবস্টিটিউটেড আমি বেনজিন আজি শিকিম এইটো কি হয় এইটো হৈছে আমাৰ বেনজিন যদি মই বেনজিনৰ লগত NO2 এটা লগাই দিও তেতিয়া হলে হৈ যাব আমাৰ নাইট্ৰো বেনজিন ঠিক আছে যদি ইয়াতে মই এটা CH3 লগাই দিও এইটো হৈ যাব নামটো টলুইন যদি মই ইয়াতে এটা OH গ্ৰুপ লগাই দিও ইয়াৰ নাম হৈ যাব ফিনল যদি মই ইয়াতে লগাই দিও এটা OCH3 এইটো নাম হৈ যাব এনিসল আৰু যদিহে মই ইয়াতে এটা কাৰ্বক্সিলিক এসিড দিয়া তেতিয়ালে ইয়াৰ নামটো হৈ যাব বেনজয়িক এসিড যদি জানিছিলা ভাল কথা যদি নতুনকে শিকিছা কমেন্টত জনাবা আৰু যদি তোমালোকক ফুল সিলেবাস লাগে ক্লাস 11 12 ৰ কেমিষ্ট্ৰি তেতিয়া হলে পেজত লং ভিডিও চাবা